15 আগষ্টৰ দিনটো মোৰ এনেকুৱা যাব বুলি মই কেতিয়াও ভবা নাছিলো, কিন্তু কপালত যেন বেলেগ কিবা লিখা আছিল। আজিৰ দিনটো অলপ বেলেগ আছিল। মই, ৰাণী আৰু ৰাণীৰ মা আমি তিনিওজনে দোকান খুলিবলৈ আহিলো। ভাবিছিলো আজি ৰাণীৰ লগত অলপ সময় কটাব পাৰিম, অলপ ফুৰিম, কিন্তু মোৰ ভাগ্যত আছিল 10 বজাৰ পৰা 10 বজালৈ ডিউটি। ৰাণীৰ মা বহু দিনৰ পৰাই কৈ আছিল 15 আগষ্টত অলপ ফুৰিবলৈ যাম, কিন্তু আজি সেইটো নহল। দোকান চলাবলৈ ৰাণীৰ মা এতিয়া বহুখিনি শিকি গৈছে। ঘৰলৈ আহি অলপ নাস্তা কৰি ৰাণীক বাই বাই দি জয় শ্ৰীৰাম নাম লৈ আকৌ ডিউটিলৈ ওলাই গলো। অলপ দেৰি হল যদিও সময়তে পতাকা উত্তোলন কৰিলো। তাৰ পিছত ডিউটিলৈ সোমালো। সময় হল 10:10। ৰাতিপুৱা ডিউটিলৈ অহাৰ বাবে নাস্তা কৰিবলৈ দিছে। এটা কল, এটা কণী আৰু 3খন পুৰি খাই লৈ আকৌ কামলৈ ওলাই আহিলো। 15 আগষ্টত বহুতে আজি ঘৰতে মাছ মাংস বনাই পৰিয়ালৰ লগত বহি খাব, বহুতে ফুৰিবলৈ যাব, কিন্তু সকলোৰে জীৱনত একে নহয়। আন কাৰোবাৰ বাবে কৰ্মৰ দিন। দুপৰীয়া লাঞ্চ কৰি বহি আছো, কিন্তু আজি ভিডিঅ' কৰিবলৈ একেবাৰে পাহৰি গলো। লাঞ্চ কৰি আহি দেখিলো বৰষুণ আৰু ৰাস্তাত পানী। ফুচকা বিক্ৰী কৰা মানুহজনেও আজি বিশেষ কাম নাপালে। বৰষুণৰ বাবে কাষ্টমাৰ নাই, সেইবাবে অলপ টাইম পাছ কৰিলো। শেষত ভাবিলো ইমান বৰষুণ, কাষ্টমাৰো নাই, তেন্তে একাপ চাহ খাবলৈ যাওঁ। জীৱনত আমি সদায় নিজৰ মতে সময় পাব নোৱাৰো। কেতিয়াবা পৰিয়ালৰ লগত থাকিব বিচাৰো, কামৰ বাবে থাকিব নোৱাৰো, কিন্তু সপোনবোৰ এৰি নিদিও। আৰু যদি আপোনালোকক মোৰ এই সৰু জীৱনৰ কাহিনীটো ভাল লাগে তেন্তে লাইক এটা দিব।